Hello everyone, welcome to Impact Career Tutorials. আজি আমি আমাৰ Vajra series-or next part কৰিবলৈ গৈ আছো, that is the Chief Ministers of Assam. Chief Ministers of Assam-or already আমি এটা episode বা এটা class আমি যোৱাকালি কৰিছিলো and আজি তাৰ next class হলে আমি আগবাঢ়িব গৈ আছো, ঠিক আছে? So Vajra series-ৰ বিষয়ে যদি মই কওঁ, Vajra series is a course launched by Impact Career Tutorials, য'ত কি কৰা হ'ব, য'ত মেইনলি আসাম বেস টপিকছত ফোকাস কৰা হ'ব। যেনেকে আমি সকলোৱে গম পাওঁ এপিএসসিত এটা টপিক এটা আছে which is GS5 এটা পেপাৰ এটা আছে। সো GS5 ৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটো বজ্ৰা সিৰিজ হয়। দেন আসাম টেটৰ কাৰণে আপকামিং যেটো আসাম টেটৰ এক্সাম হ'ব, প্লাস আপকামিং যদি এডিআৰই পটা হয় এডিআৰই কাৰণেও এটো ইম্পৰ্টেন্ট হ'ব, প্লাস আসাম পুলিশ আৰু তেনেকে বিভিন্ন ধৰণৰ অসম গভৰ্ণমেন্টৰ এক্সামৰ কাৰণে বজ্ৰা সিৰিজ ইম্পৰ্টেন্ট হ'বগে, ঠিক আছে? আমাৰ কোৰ্সৰ প্ৰাইস হৈছে 8000 বাট আৰ্লি বাৰ্ড অফাৰত আমি 3000 ত এটো কোৰ্স দি আছোগে, ফাইন। এন্ড আমি ইয়াত বিভিন্ন ধৰণৰ টপিকস কভাৰ কৰিছো, যেনেকে টেম্পলস অফ আসাম ফাৰ্স্ট টপিক আছিলে, সাৰে কভাৰ কৰাইছিলে। দেন বায়োডাইভাৰ্সিটি অফ আসামো সাৰে কভাৰ কৰিছিলে। চিফ মিনিষ্টাৰ্স অফ আসাম কালিৰ পৰা মই কভাৰ কৰাই আছো, ওকে? আমি চিফ মিনিষ্টাৰৰ বিষয়ে কিয় পঢ়িব লাগে আমি কালিও ডিসকাস কৰিছিলো, যেনেকে আমি ব্ৰিটিছ সকলৰ গভৰ্ণৰ জেনাৰেলস পঢ়ো, right? We study about various governor generals of Bengal like Warren Hastings, Cornwallis, John Shore. ঠিক তেনেকে হিহঁতৰ টাইমত হোৱা কোনখিনি গুৰুত্বপূৰ্ণ ইভেন্টস আছিলে সেইখিনি আমি তাৰ বিষয়ে আমি চাওঁ। সিমিলাৰলি আমি পোষ্ট ইন্ডিপেন্ডেন্সত যেনেকে যদি পোষ্ট ইন্ডিপেন্ডেন্স ইন্ডিয়ান হিষ্ট্ৰী পঢ়ো তেতিয়া আমি প্ৰাইম মিনিষ্টাৰ্ছৰ বিষয়ে পঢ়ো, জৱাহৰলাল নেহৰু সময়ত কি হৈছিলে, ইন্দিৰা গান্ধী সময়ত কি হৈছিলে, লাল বাহাদুৰ শাস্ত্ৰী সময়ত কি হৈছিলে। ঠিক তেনেকে আমি অসমৰ পাৰ্টতো আমাৰ অসমৰ পোষ্ট ইন্ডিপেন্ডেন্সত থকা চিফ মিনিষ্টাৰৰ বিষয়ে পঢ়ো, ঠিক আছে? আমি অলৰেডি দুজন চিফ মিনিষ্টাৰ কভাৰ কৰিছো এন্ড আজি আমি থাৰ্ড চিফ মিনিষ্টাৰ কভাৰ কৰিবলৈ গৈ আছো, ফাইন। So the third chief minister of Assam was BP Soliha or Bimala Prasad Soliha, ঠিক আছে? He was the third chief minister of Assam who got who became the chief minister after the term of Bishnuram Medhi. Bishnuram Medhi পিছত তেখেত CM হৈছিলে অসমত। তো তেখেতৰ সময়ত কি হৈছিলেগে, what happened during the tenure of the three, তেখেত তিনিবাৰ কনজিকিউটিভলি বিমলা প্ৰসাদ শইকীয়া আমাৰ অসমৰ CM আছিলেগে, ঠিক আছে? starting from December 1957 to November 1970, that means কিমান বছৰলৈকে থাকিলে, he almost stayed chief minister for a period of 17 years, ঠিক আছে? একদম সৰি 14 years, 13-14 years কাৰণে তেখেত CM আছিলেগে আমাৰ অসমৰ, ওকে? এন্ড যদি তেখেতৰ ইন্ডিপেন্ডেন্সৰ হিষ্ট্ৰী চাবলৈ যাওঁ প্ৰি ইন্ডিপেন্ডেন্সৰ, then he was a leader of the Indian National Congress and a freedom fighter who was imprisoned at Jorhat jail in 1942 for the active participation in the Mahatma Gandhi's Quit India movement against the British government. So যেতিয়া মহাত্মা গান্ধীয়ে কুইট ইণ্ডিয়া মুভমেন্টৰ মেছেজ যেতিয়া স্প্ৰেড কৰিছিলে, ডু অৰ ডাই যেতিয়া মেছেজটো স্প্ৰেড কৰা হৈছিলে, আমি সকলোৱে গম পাওঁ কুইট ইণ্ডিয়া মুভমেন্ট কেতিয়া লঞ্চ কৰা হৈছিলে, আগষ্ট 1942। তাত বিমলা প্ৰসাদ শইকীয়াই এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰিছিলে, যিটো কাৰণে তেখেতক কি কৰা হৈছিলে, তেখেতক যোৰহাট জেলত এৰেষ্ট কৰা হৈছিলে এণ্ড তাত ৰখা হৈছিলে, ঠিক আছে? সো আমি সেইখিনি হিষ্ট্ৰী নাযাওঁ, প্ৰি ইণ্ডিপেণ্ডেন্স নাযাওঁ, আমি পোষ্ট ইণ্ডিপেণ্ডেন্স যাব পাৰো, ঠিক আছে? সো ইম্পৰ্টেন্ট ইভেন্টস ডিউৰিং হিজ ৰেইন এজ দ্য চিফ মিনিষ্টাৰ অফ আসাম। অসমৰ চিফ মিনিষ্টাৰ হিচাপে তেখেতৰ ইম্পৰ্টেন্ট ৰেইন হৈছে ভাষা আন্দোলন, প্ৰথম ভাষা আন্দোলন তেখেতৰ সময়ত হৈছিলে, ঠিক আছে? ওকে, প্ৰথম ভাষা আন্দোলন তেখেতৰ সময়ত হৈছিলে আৰু এটা ইম্পৰ্টেন্ট এক্ট পাছ কৰা হৈছিলে তেখেতৰ সময়ত, দ্যাট ইজ দ্য আসামিজ অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট 1960। যথেষ্ট গুৰুত্বপূৰ্ণ হয়তো, ঠিক আছে? নেক্সট আমি তেখেতৰ সময়ত চাইনিজ এগ্ৰেছন দেখো, চাইনা এটাক কৰিছিলে ইণ্ডিয়াক প্ৰথমবাৰৰ কাৰণে, পঞ্চশীল ব্ৰেক কৰিছিলে, পঞ্চশীল। নেক্সট ইস্যু অফ সেপাৰেট ষ্টেটহুড বাই মেনি নৰ্থ ইষ্টাৰ্ণ ৰিজনছ। অসমৰ বেলেগ বেলেগ নৰ্থ ইষ্টাৰ্ণ মানে নৰ্থ ইষ্টৰ বেলেগ বেলেগ জেগাৰ পৰা, সেইটো সময়ত অসম বুলিয়ে কওঁ, অসমৰ বেলেগ বেলেগ জেগাৰ পৰা ডিমাণ্ড আহিছিলে ফৰ সেপাৰেট ষ্টেটহুড, ঠিক আছে? আৰু সেপাৰেট ষ্টেটহুডৰ ডিমাণ্ডৰ কাৰণে আমি চাব পাৰো যে বেলেগ বেলেগ হিলি এৰিয়াজে কি কৰিছিলে, সেপাৰেট ষ্টেটহুড লাগে বুলি ডিমাণ্ড পুট ফৰৱাৰ্ড কৰিছিলে, ঠিক আছে? আৰু আমি কালিও চাইছিলো যেতিয়া বিশ্বনাথ মেধি CM আছিলেগে তেখেতৰ সময়ত কি হৈছিলেগে, নাগালেণ্ডৰ ডিমাণ্ডটো উঠিছিলে, নাগালেণ্ড,
হয় না নাগালেণ্ড ডিমাণ্ডটো উঠিছিলে আৰু তাৰ পাছত নাগালেণ্ড অলসো বিকেম এ সেপাৰেট ষ্টেট ডিউৰিং দ্য টাইম অফ বিপি চলিহা ঠিক আছে সো আমি তিনটা মেইন ইভেন্টস পঢ়ি লমগে ওকে বেসিক্যালি আমি ধুনীয়াকে আমাৰ চিফ মিনিষ্টাৰ্ছৰ বিষয়ে আমি ভাগ ভাগ কৰি পঢ়িব পাৰোঁ যেতিয়া গোপীনাথ বৰদলৈ চিএম আছিলে সেইটো টাইমত কি হৈছিলেগে সেই টাইমত সংবিধানখন প্ৰিপেয়াৰ হৈ আছিলেগে আৰু তেখেতৰ সময়ত কি আছিলে অসমৰ যিখিনি বেছিক নেচেচিটিছ আছিলে যেনেকৈ হেল্থ এডুকেশ্যন তাৰ ওপৰত গোপীনাথ বৰদলৈ কেবিনেটে কাম কৰিছিলে বিকজ আমি কালিও ডিছকাছ কৰিছিলোঁ কি হৈছিলেগে সেপাৰেট বাংলাদেশ সেপাৰেট হৈ গৈছিলে ইষ্ট পাকিস্তান যিটো আজি দিনত বাংলাদেশ হয় সেইটো সময়ত ইষ্ট পাকিস্তান তো ইষ্ট পাকিস্তান ভাগ হৈ যোৱাৰ কাৰণে নৰ্থ ইষ্ট আৰু মেইন ইণ্ডিয়া কানেক্ট কেনেকৈ হৈ আছিলে থ্ৰু এ নেৰো শিলিগুৰি কৰিডৰ উইচ ৱাজ 22 কিলোমিটাৰ্ছ ৱাইড ঠিক আছে চ' সেইটো কাৰণে গোপীনাথ বৰদলৈ কেবিনেটে বহুতখিনি প্ৰব্লেমছ ফেচ কৰিছিলে যেনেকৈ এডুকেশ্যন হেল্থ যিটো কাৰণে তেখেতে কি কৰিছিলে এডুকেশ্যন আৰু হেল্থত ফ'কাছ কৰিছিলে ঠিক আছে ঠিক তেনেকৈ আমি চাব পাৰোঁ যেতিয়া বিশ্বনাথ মেধি চিএম আছিলে তেখেতে কি কৰিছিলেগে ল্যান্ড ৰিফৰ্মছ আনিবলৈ চেষ্টা কৰিছিলে অসমত ঠিক আছে আৰু ইলিগেল ইমিগ্ৰেশ্যন এগেইনষ্টত কাম কৰিছিলে ঠিক তেনেকৈ সেই দুজন চিএমৰ লাইফ টাইমত বা চিফ মিনিষ্টাৰশ্বিপ টাইমত দুটা এইখিনি ইম্পৰ্টেণ্ট ইভেণ্টছ আছিলে ঠিক তেনেকৈ বিপি চলিহাৰ টাইমত ইম্পৰ্টেণ্ট ইভেণ্ট কি হৈ গ'লগে ভাষা আন্দোলন ঠিক আছে লেংগুৱেজ প্ৰটেষ্ট লেংগুৱেজ মুভমেণ্ট ৱাজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ইভেণ্ট ডিউৰিং দ্য চিফ মিনিষ্টাৰশ্বিপ অফ বিপি চলিহা ঠিক আছে চ' আমি চাই লওঁ আৰু এইখিনি চাই শেষ হৈ যোৱাৰ পাছত আমি এটা বস্তু চাম যে ইণ্ডিয়াৰ বেলেগ পাৰ্টত সেইটো সময়ত কি চলি আছিল প্ৰাইম মিনিষ্টাৰ কোন আছিলেগে প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈছিলে নে হোৱা নাছিলে নে কি হৈছিলে চিনটো কি আছিলেগে অসমৰ স্পেচ প্ৰগ্ৰাম কেনেকুৱা ডেভেলপ হৈছিলে ৰাইট সেইটো সময়ত অসমৰ স্পেচ প্ৰগ্ৰামো ডেভেলপ হৈছেগে তো দেট ইট ৱাজ এ পিৰিয়ড অফ আটাৰ কনফিউজন পুৰা কনফিউজন আছিলে এই টাইমত যে গভৰ্ণমেণ্টে ক'ত ইনভেষ্ট কৰিব মই কৈ দিম সেইখিনি কথা প্ৰথম এইখিনি বস্তু আমি চাই লওঁগে ভাষা আন্দোলন এণ্ড দ্য ইমপ্লিমেণ্টেশ্যন অফ দ্য আছামিজ অফিচিয়েল লেংগুৱেজ এক্ট 1960 ঠিক আছে চ' লেংগুৱেজ ইন আছাম পোষ্ট ইণ্ডিপেণ্ডেঞ্চ ডিউৰিং দ্য টাৰ্মছ অফ বিপি চলিহা টাৰ্মছ বুলি কৈছোঁ বিকজ তেখেতে তিনিবাৰ কনজিকিউটিভলি তিনিবাৰ কাৰণে তেখেত চিএম হৈছিলে ঠিক আছে চ' লিংগুইষ্টিক ডমিনেন্স ফাৰ্ষ্ট পইণ্ট হৈ গ'ল লেংগুৱেজ ইছ্যুজ বিকেম এ ছিগনিফিকেণ্ট পোষ্ট ইণ্ডিপেণ্ডেঞ্চ ইছ্যু ইন আছাম স্পাৰ্কিং টু মেজৰ লেংগুৱেজ মুভমেণ্টছ আমি সকলোৱে গম পাওঁ যে অসমত দুটা ভাষা আন্দোলন হৈছিলে এটা হৈ গ'ল অসমীয়াক কি কৰিব লাগে আমাৰ অসমৰ ষ্টেট লেংগুৱেজ কৰিব লাগে নেক্সট হৈ গ'ল দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন মানে হায়াৰ ষ্টাডিজৰ কাৰণে হায়াৰ ষ্টাডিজলৈকে অসমীয়া কি হ'ব লাগে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ব লাগে দেট মুভমেণ্ট টুক প্লেচ ইন 1970s বাট বিপি চলিহা টাইমত 1960sত ফাৰ্ষ্ট আছাম মুভমেণ্ট হৈছিলে ফাৰ্ষ্ট লেংগুৱেজ মুভমেণ্ট হৈছিলে ঠিক আছে চ' হৈছিলে কি মই যদি ডাইৰেক্টলি হিষ্ট্ৰী ক'বলৈ যাওঁ আমি সকলোৱে গম পাওঁ আমি ইণ্ডিয়ান পলিটিক পঢ়োঁ যে ইণ্ডিপেণ্ডেঞ্চৰ পাছত এটা বস্তু হৈছিলে কি হৈছিলে যে দেৰ ৱাজ এ ডিমাণ্ড ফৰ দ্য ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন হয় না আমি সকলোৱে গম পাওঁ আচ্ছা তাৰ আগলৈ যদি যাওঁ আমি এটা বস্তু গম পাওঁ যে ব্ৰিটিছ যেতিয়া ৰাজত্ব কৰি আছিলে ৱেন দ্য ব্ৰিটিছ লেফ্ট ইণ্ডিয়া ইন 1947 সেইটো সময়ত আমাৰ ওচৰত কেইটা ব্ৰিটিছ প্ৰভিন্সেছ আছিলে we had 11 British provinces ঠিক আছে যেনেকৈ চেণ্ট্ৰেল প্ৰভিন্সেছ আছাম মাদ্ৰাছ দেন ইউনাইটেড প্ৰভিন্সেছ দেন মই ক'বলৈ গ'লে বম্বে এক্সেট্ৰা there were 11 British provinces okay which were ruled by the British governors directly আৰু সেই 11টা ব্ৰিটিছ প্ৰভিন্সেছক এতিয়া ইণ্ডিপেণ্ডেঞ্চৰ পাছত আমাৰ দায়িত্ব আছিলে যে আমি সেই ষ্টেটছখিনিক ৰিঅৰ্গেনাইজ কৰোঁ সিহঁতৰ বাউণ্ডেৰিজ ৰিঅৰ্গেনাইজ কৰোঁ বিকজ এই ষ্টেটখিনি বহুত ডাঙৰ আছিলে আমি সেইটো টাইমৰ 1947ৰ যদি ইউ পি চাওঁ ইউনাইটেড প্ৰভিন্সেছ যদি চাওঁ আমি এটা বস্তু গম পাম যে সেইটো সময়ৰ ইউ পি ইনক্লুডেড ছাম পাৰ্টছ অফ বিহাৰ এণ্ড দ্য এণ্টায়াৰ উত্তৰাখণ্ড ঠিক আছে তো আমাৰ দায়িত্ব কি আছিলে ষ্টেটছখিনি ৰিঅৰ্গেনাইজ কৰা তো সেইটো কাৰণে আমি বেলেগ কমিটিজ উলিয়ালোগে টু ষ্টাডি যে হাউ কেন উই ৰিঅৰ্গেনাইজ ষ্টেট কেনেকৈ ৰিঅৰ্গেনাইজ কৰোঁ তাৰ ওপৰত আমি কি কৰিলোগে আমি কেইটামান কমিটিজ উলিয়ালোঁ যেনেকৈ JVP কমিটি জৱাহৰলাল নেহৰু বল্লভভাই পটেল পট্টাভি সীতাৰামৈয়া কমিটি তেনেকৈ কৰি ঢেৰ কমিটিজ আহিলেগে বাট ফাইনেলি এটা কমিটি আছিলে ফজল আলী কমিশ্যন যোনে কি কৰিলেগে যোনে ৰেকমেণ্ডেশ্যন দিলে গভৰ্ণমেণ্টক যে চাওক আগৰ যিখিনি কমিটিজ আছিলে সেই কমিটিজখিনিয়ে ৰেকমেণ্ডেশ্যন দিছিলে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যে দ্য ষ্টেট শুড বি ৰিঅৰ্গেনাইজ 11টা ষ্টেটৰ বাউণ্ডেৰী কেনেকৈ সলনি হ'ব লাগে অন দ্য বেচিছ অফ administrative convenience
মানে যাতে ভাষা শুড নট বি দ্য বেচিছ অফ ডিভিজন, মানে এনেকুৱা হ'ব নালাগে তামিল স্পিকিং মানুহৰ কাৰণে তামিলনাডু, মালায়ালী স্পিকিং মানুহৰ কাৰণে কেৰালা, সেইটো হ'ব নালাগে। প্ৰথমত ৰেকমেণ্ডেশ্যন আছিলেগে, প্ৰথমত কি আছিলেগে, এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স ৱাজ দ্য কি বুলি ক'ম মানে বেচিছ অফ ডিভিজন অফ দ্য ষ্টেটছ। বাট ফজল আলী কমিশ্যনে এটা ৰেকমেণ্ডেশ্যন দিলে যে ভাষা শুড বি দ্য বেচিছ অফ ৰিঅৰ্গেনাইজেশ্যন অফ ষ্টেটছ। ৱাই? বিকজ সেইটো সময়ত আন্ধ্ৰা, যিটো আন্ধ্ৰা ৰিজন হয়, আন্ধ্ৰা ৰিজনত প্ৰটেষ্ট চলিছিলেগৈ। কেনেকুৱা ধৰণৰ প্ৰটেষ্ট? যে তেলেগু স্পিকিং মানুহখিনিৰ কাৰণে এটা আন্ধ্ৰা ষ্টেট বেলেগকৈ উলিয়াব লাগে বুলি ডিমাণ্ড আছিলে, ঠিক আছে। এণ্ড সেই ডিমাণ্ড ফুলফিল কৰিবলৈ আন্ধ্ৰপ্ৰদেশৰ এজন ফেমাছ লিডাৰ আছিলে, যাৰ নাম আছিলে পট্টি শ্ৰীৰামাল্লু। তেখেতে কি কৰিছিলে, পট্টি শ্ৰীৰামাল্লুৱে হাংগাৰ ফাষ্ট কৰিছিলে, হাংগাৰ ষ্ট্ৰাইক কৰিছিলে, আৰু তেখেত ঢুকাই গৈছিলে হাংগাৰ ষ্ট্ৰাইক কৰি কৰি, যিটো কাৰণে কি হৈছিলেগে গোটেই আন্ধ্ৰা জেগাটোত প্ৰটেষ্ট চলিছিলে এণ্ড গভৰ্ণমেণ্ট ৱাজ ফ'ৰ্চড টু ডিভাইড অৰ টু কাৰ্ভ আউট এ ছেপাৰেট আন্ধ্ৰা ষ্টেট। এণ্ড তাৰ পাছত ভাষাৰ ভিত্তিত বা ভাষাৰ বেচিছত কি কৰা হৈছিলেগে, আমাৰ ষ্টেটখিনি ডিভাইড কৰা কথা ওলাইছিলেগে। সেইটো হৈ গ'ল লেংগুৱেজ এজ দ্য বেচিছ অফ ৰিঅৰ্গেনাইজেশ্যন অফ দ্য ষ্টেটছ। সেইটো ইণ্ডিয়ান পলিটিৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, এইটো লক্ষ্মীকান্ততো এইটো চেপ্টাৰটো আছেগে, ঠিক আছে। চ' কি কৈ আছিলোঁ যে ভাষাৰ বেচিছত যদি আন্ধ্ৰা ক্ৰিয়েট হৈ গৈছে, তো বাকীখিনি ষ্টেটছো ডিমাণ্ড কৰিলে যে ভাষাৰ বেচিছত আমাৰ ষ্টেটছখিনি ডিভাইড হ'ব লাগে। যেনেকৈ তামিল স্পিকিং মানুহৰ কাৰণে তামিলনাডু, মালায়ালী স্পিকিং মানুহৰ কাৰণে কেৰেলা, কন্নড় স্পিকিং মানুহৰ কাৰণে কৰ্ণাটকা, ঠিক আছে। অসমতো লেংগুৱেজ মুভমেণ্ট আৰম্ভ হৈ গ'ল ইন 1960, যেতিয়া বি পি চলিহা CM হ'লগৈ, ঠিক আছে। মানে বস্তুটো কি আছিলে, সেইটো সময়ত দেৰ ৱাজ এ ডিমাণ্ড যে অসমত 1960ত ডিমাণ্ড নাছিলে, এটা চেণ্টিমেণ্ট বুলি ক'ব পাৰোঁ যে 1960ত গভৰ্ণমেণ্টে ডিচাইড কৰিছিলে যে গোটেই অসমত কি কৰা হ'ব, অসমীয়া উইল বিকাম দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম, ঠিক আছে। বাট সেইটো বস্তু নহয়, অসমত চাওক যেনেকৈ বাকীবিলাক ষ্টেটছত ভাষা মানে ভাষাৰ ভিত্তিত ষ্টেট ডিভিজন কৰা কথা চলিছিলে, অসমত সেইটো প্ৰব্লেম নাছিলেগৈ। অসমত কি আছিলেগৈ, অসমীয়া শুড বিকাম দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম, সেইটোৱে মেইন ইছ্যু আছিলেগৈ আমাৰ অসম মানে ভাষা আন্দোলনৰ, ঠিক আছে। বাকীখিনি ষ্টেটত ভাষাৰ ভিত্তিত আমাক ষ্টেটখিনি ডিভিজন লাগে, যেনেকৈ তামিল স্পিকিং মানুহৰ কাৰণে তামিলনাডু, সেইটো মই অলৰেডি ক'লোঁ। বাট অসমত আছামিজ শুড বিকাম দ্য অফিচিয়েল লেংগুৱেজ, ঠিক আছে। তো সেইখিনি আৰু সেইটো বস্তু আমি আৰামছে ক'ব পাৰোঁ যে অসমৰ যিটো ভাষা মুভমেণ্ট আছিলে, ভাষা আন্দোলন, সেইটো বেলেগ ইণ্ডিয়াৰ বেলেগ পাৰ্টৰ ভাষা আন্দোলনতকৈ বহুত বেলেগ আছিলে। বিকজ অসমত আমি ক'ব পাৰোঁ যে অসমৰ যিটো ভাষা আন্দোলন আছিলে, দেট ৱাজ এগেইনষ্ট দ্য ডমিনেঞ্চ অফ বেংগলী লেংগুৱেজ, বাট এইফালে ক'বলৈ গ'লে দ্য ডমিনেঞ্চ অফ হিন্দী লেংগুৱেজ, তেনেকুৱা আছিলেগৈ, ঠিক আছে। মানে নিজৰ নিজৰ ভাষা আমি প্ৰটেক্ট কৰোঁ, বিকজ এইটো ফাণ্ডামেণ্টেল ৰাইটছৰ পাৰ্টো হয়, অ'কে। চ' তেনেকৈ ক'বলৈ গ'লে অসমতো এটা ভাষা আন্দোলন আৰম্ভ হ'লগৈ। এণ্ড দেট এক্ট, যিটো এক্ট আছিলে অফিচিয়েল লেংগুৱেজ এক্ট, চিফ মিনিষ্টাৰ বিমলা প্ৰসাদ চলিহা ইন্ট্ৰডিউচ দ্য অফিচিয়েল লেংগুৱেজ বিল টু মেক আছামিজ দ্য ষ্টেট লেংগুৱেজ ইনফ্লুৱেঞ্চ বাই আছামিজ চেণ্টিমেণ্ট, ঠিক আছে। এইটো বস্তু আমি গম পাই গ'লোঁ। এইটো হোৱাৰ লগে লগে অসমত যিখিনি নন আছামিজ স্পিকিং পপুলেশ্যন আছিলে, যেনেকৈ সেইটো সময়ত ক'বলৈ গ'লে দ্য খাচী পপুলেশ্যন, মেঘালয়টো অসমৰ পাৰ্ট আছিলে এইটো টাইমত, তো মেঘালয়ৰ ফালৰ পৰা বহুত প্ৰটেষ্ট ওলাই আহিলেগৈ। দেন অসমৰ চাউথ ৰিজন, চাউথ বুলি ক'লে বাৰাক ভেলীৰ পৰাও বহুতখিনি প্ৰটেষ্ট ওলাই আহিলে এগেইনষ্ট দিছ এক্ট,
যে কেনেকৈ হ'ব পাৰে, বিকজ আমাৰ ভাষাটো নিমিলে। তো সেইটো কাৰণে মেঘালয়ত আমি ডাঙৰ প্ৰটেষ্ট দেখিব পাইছিলোঁ সেইটো টাইমত। এণ্ড সেই টাইমৰ পৰাই যিহেতু অসমীয়াক আমাৰ গোটেই অসমৰ অফিচিয়েল লেংগুৱেজ বনাই দিয়া কথা চলিছিলে, চ' সেইটো কাৰণে আমাৰ অসমৰ বেলেগ যিখিনি হিল ডিষ্ট্ৰিক্টছ আছিলে, যেনেকৈ মেঘালয়া, অৰুণাচল, মণিপুৰ, মিজোৰাম, সেই জেগাখিনিত কি চলিলেগৈ, ছেপাৰেট ষ্টেটহুড কাৰণে ডিমাণ্ড ওলাই আহিলে যে সেইটো টাইমত কম্পিটিশ্যনো বহুত আছিলেগৈ। মানে সব অসমৰ পাৰ্ট হয় ন, মিজোৰাম অসমৰ পাৰ্ট হয়, মেঘালয় অসমৰ পাৰ্ট হয়, অৰুণাচল অসমৰ পাৰ্ট হয়। তো সেইটো টাইমত কি আছিলেগৈ, ছাপ'জ APSC পৰীক্ষা পাতিছে, তো অসমৰ APSC পৰীক্ষাত শ্বিলঙৰ মানুহ, মেঘালয়ৰ মানুহ দিব পাৰে, ঠিক আছে, অৰুণাচল মানুহখিনি দিব পাৰে, বিকজ দ্য ষ্টেট ইজ ওৱান। কম্পিটিশ্যনো বহুত, গভৰ্ণমেণ্ট চাকৰিত কম্পিটিশ্যন বহুত হৈ যায়। তাৰপিছত ৰিপ্ৰেজেণ্টেশ্যনৰ কথাও আহি যায় যে এছেম্বলিত, অসমৰ লেজিছলেটিভ এছেম্বলিত ৰিপ্ৰেজেণ্টেশ্যন কিমান থাকিব। জেনেৰেলি কি হৈছিলেগৈ, এই হিল জেগাবিলাকৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন কম আহিছিলেগৈ, বিকজ এই হিল জেগাবিলাক কি আছিলে, অসমৰ পাৰ্টে আছিলে, গম পাইছা। চ' বিকজ অফ লেক অফ ৰিপ্ৰেজেণ্টেশ্যন, কম্পিটিশ্যন ইন গভৰ্ণমেণ্ট জবছ, প্লাছ লেংগুৱেজ যিটো ক্ৰাইচিছ চলিছিলে 1960ত, সেইটো কাৰণে নৰ্থ ইষ্টৰ যিখিনি হিলি জেগা আছিলে তাৰ পৰা এটা ডিমাণ্ড আহিছিলে যে আমাক ছেপাৰেট ষ্টেট লাগে। যেনেকৈ খাচী, গাৰো, জয়ন্তীয়া মানুহসকলে কৈছিলে যে আমাক ছেপাৰেট মেঘালয়া লাগে। দেন মিজোৰামৰ পৰা লুচাই হিল ডিষ্ট্ৰিক্ট যিখিনি আছিলে, অসমৰ লুচাই হিল ডিষ্ট্ৰিক্টৰ পৰা ডিমাণ্ড আহিছিলে যে আমাক ছেপাৰেট ষ্টেটহুড লাগে। দেন তাৰপিছত আৰু এটা ডিমাণ্ড উঠি আহিছিলে ফ্ৰম অৰুণাচল, আমাক ছেপাৰেট এটা ষ্টেটহুড লাগে। সেইটো কাৰণে নেফা ফৰ্ম কৰা হৈছিলে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। অ'কে, মুঠতে কি হৈছিলে, যেতিয়া বিমলা প্ৰসাদ চলিহা CM আছিলেগৈ, তেখেতৰ সময়ত আমি এটা বস্তু ক'ব পাৰোঁ যে অসমৰ বাউণ্ডেৰীজ চেঞ্জ হ'বলৈ গৈ আছিলে। যিটো 1947 অসমৰ বাউণ্ডেৰী আছিলে, তাৰ পৰা সলনি হৈ এতিয়া অসমত নৰ্থ ইষ্টত বেলেগ বেলেগ ষ্টেটছ ক্ৰিয়েট হ'বলৈ গৈ আছিলে, ঠিক আছে। আৰু তেখেতৰ সময়ত এটা ইম্পৰ্টেণ্ট ষ্টেট ক্ৰিয়েট হৈছিলে, ডেট ইজ নাগালেণ্ড, 1 ডিচেম্বৰ 1963, ঠিক আছে। আৰু এই ছেপাৰেট ষ্টেটহুডৰ যিটো ডিমাণ্ড আছিলে, এই ছেপাৰেট ষ্টেটহুডৰ ডিমাণ্ড ক'ৰবাত এইটো কাৰণেও আছিলে, অফিচিয়েল লেংগুৱেজ এক্ট কাৰণেও আছিলে, বিকজ যিখিনি নন আছামিজ স্পিকিং পিপল আছিলে তেখেতসকলৰ কাৰণে কি আছিলে, দে ডিড নট ৱান্ট দিছ টু হেপেন, ঠিক আছে, বিকজ সিহঁতৰ লেংগুৱেজ কি হ'বগৈ, পিছ পৰি যাবগৈ, নিজৰ কাষ্টমছ ট্ৰেডিশ্যনছ পিছ পৰি যাবগৈ, গম পাইছে। যিটো কাৰণে আমাৰ অসমত মানে অসমৰ পলিটিক্স ভাষা প্লাছ আইডেণ্টিটিৰ ওপৰতে পূৰা চলি আছিল এইটো টাইমত। ফাইন। Discontent among minorities, non-Assamese group like Bengalis, Dimasas, Karbis, Khasis and Garos reacted strongly, feeling excluded by the language policy. তাৰ পাছত আমি এটা বস্তু ক'ব পাৰোঁ, নাইনটিন 1964 এটা ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিলে, ইম্পৰ্টেণ্ট ইভেণ্ট নহয়, আমাৰ কাৰণে এটা লছ এটা আছিলে, ডেট ইজ দ্য ডেথ অফ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, জৱাহৰলাল নেহৰু। তেখেতৰ পাছত প্ৰাইম মিনিষ্টাৰ কোন হৈছিলেগৈ, লাল বাহাদুৰ শাস্ত্ৰী। আৰু অসমত যিটো ভাষালৈ আন্দোলন চলি আছিলে, সেই বস্তুটোক ইজি কৰিবলৈ লাল বাহাদুৰ শাস্ত্ৰী এটা মানে আহিলে, ইণ্টাৰফেয়াৰ কৰিলে আমাৰ অসমৰ পলিটিক্সত, আৰু তেখেতে শাস্ত্ৰী ফৰ্মুলা দিছিলেগৈ, শাস্ত্ৰী ফৰ্মুলা। চ' যদি কুৱেশ্যন আহে প্ৰিলিমছত যে শাস্ত্ৰী ফৰ্মুলা কিহৰ লগত জড়িত হৈ আছে, ডেট ইজ ইউ কেন চে দ্য আছাম মুভমেণ্ট অৰ দ্য লেংগুৱেজ মুভমেণ্ট ইন আছাম, ঠিক আছে। প্ৰাইম মিনিষ্টাৰ লাল বাহাদুৰ শাস্ত্ৰী proposed a compromise to address the linguistic conflict, aiming to provide flexibility for linguistic minorities. মানে লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিলে যিটো অসম যিটো অফিচিয়েল এক্ট আছিলে, আছাম অফিচিয়েল ষ্টেট যিটো লেংগুৱেজ এক্ট আছিলে, সেই লেংগুৱেজ এক্টত কেইটামান এমেণ্ডমেণ্ট আনিব লাগে। ইউ হেভ টু চেঞ্জ দ্য অফিচিয়েল আছামিজ মানে আছাম অফিচিয়েল লেংগুৱেজ এক্ট। তাত কি কৰিব লাগে, তাত মাইনৰিটিসকলৰ কাৰণেও কিবা কিবি ৰিপ্ৰেজেণ্টেশ্যন থাকিব লাগে, গম পাইছে। Hill state demand. The push for Assamese as the state language revived the demand for separate hill state by minority groups who felt marginalized. মানে যিখিনি গ্ৰুপ মানে যেতিয়া এই এক্টটো ইন্ট্ৰডিউচ কৰা হৈছিলে, আছামিজ অফিচিয়েল এক্ট যেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে বাই দ্য কেবিনেট অফ BP চলিহা ইন 1960, সেই টাইমৰ পাছত
যিখিনি হিলি ষ্টেটছ আছিলে অসমৰ বা হিলি জেগা আছিলে অসমৰ তেখেতসকলে কি কৰিলেগে দে ষ্টাৰ্টেড টু ফিল ইনচিকিউৰ এবাউট দেয়াৰ আইডেণ্টিটি আৰু তেতিয়া তেখেতসকলে কি কৰিলে যে আমাক এটা ছেপাৰেট আইডেণ্টিটি দিয়ক উই নিড এ ছেপাৰেট ষ্টেট ফৰ আৱাৰ পিপল তেনেকৈ ফৰ পিপল অফ অৰুণাচল দে ডিমাণ্ডেড অৰুণাচল প্ৰদেশ নাগা পিপল দে ডিমাণ্ডেড নাগালেণ্ড দেন মিজো দে ডিমাণ্ডেড মিজোৰাম তেনেকৈ কৰি বেলেগ বেলেগ ষ্টেটছৰ ডিমাণ্ড উঠি আহিলে অ'কে এইটো আমি অলপ পাছত পঢ়িমগৈ দিছ ওৱান আমি অলপ পাছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইছ্যু যিটো আছিলে সেইটো আৰম্ভ হৈছিলে নেক্সট চি এমৰ টাইমত MM চৌধুৰী টাইমত অ'কে Then I have mentioned about the Assam Official Language Act. কেইটামান provisions mention কৰি দিছো আপোনালোকে আৰু ডিটেইলত পঢ়িব পাৰে you can study this act in great detail. The Assam Official Language Act of 1960 has several key features including official language. The act made Assamese the official language of Assam. Protection of linguistic minorities. The act also included provisions to safeguard the interest of linguistic minorities. ঠিক আছে Use of existing languages. The act stated that languages already in use before the act came into effect could continue to be used for official purposes in autonomous region and district. However, a district council or regional council could decide to adopt another language for official purposes if a majority of the members voted in the favor. Next, the Assam official language was passed in accordance with Article 345 of the Constitution, which allows the state legislature to adopt one or more languages in use in the state for official purposes. That means our state bilakot kunkhini language cholibo state or legislative assembly ki language cholibo tar decision amar hombirane kak dise amar state legislative assembly ke dise state or legislature ke hetu mane hubida dia ase then sub states e ki koribo nijor nijor mote nijor bhasha decide koribo pariboge under article 345 to etu question o ahibo pare under which article the constitution allows the state legislatures to adopt the official language in their state so your answer ho jabo article 345 teneke next at a one important event during the time of BP Soliha was the Chinese aggression of 1962 okay কি আছিল এটো what was the Chinese aggression of 1962 আমি গম পাও যে after India's independence during the 1960s ৰ সময়ত India faced two wars এটা হৈ গল Indo-China war 1962 এটা হৈ গল Indo-Pakistan war 1965 ঠিক আছে so basically আমি Chinese aggression কথা কিয় পঢ়িছো because Chinese aggression Arunachal Pradesh to হৈছিল and আমি গম পাও যে LAC line of actual control Arunachal to পৰে হয় না হেতু কাৰণে আমি কি কৰিছো আমি অৰুণাচলৰ যিটো এপিসোড হয় হেতু আমি চাই লৈছো আমি সকলোৱে গম পাও এটা বস্তু নাইনটিন 1950s কৈছো 1950s কি হৈছিলেগে যেটো মডাৰ্ন চাইনা হয় মডাৰ্ন চাইনাই নিজৰ ফৰ্ম লৈছিলেগে ঠিক আছে ইট বিকেম দ্য কমিউনিষ্ট চাইনা ঠিক আছে দ্য পিপলছ ৰিপাব্লিক অফ চাইনাৰ ফৰ্মেশন একদম ভালকে হৈছিল 1950s টিবেট ক্যাপচাৰ কৰিলে তাৰছত আমাৰ লগত আমি এটা ট্ৰিটি সাইন কৰিছিলো চাইনাৰ লগত যাৰ নাম আছিল পঞ্চশীল that was in 1954 during the prime ministership of Jawaharlal Nehru ঠিক আছে যত এটা আমি কি কৰিছিলো এটা নাৰা বুলি কয় যে এটা স্লোগান উলিয়াইছিলো হিন্দি চিনি ভাই ভাই ওকে but 1960s ত কি হৈছিলেগে 1962 this Panchsheel was breached Panchsheel break কৰিলে চাইনাই আৰু চাইনা entered into the LAC তেতিয়াই ফৰ্ম হৈছিল 1962 পাছৰ LAC ফৰ্ম হৈছিল ঠিক আছে লাডাখ ফলে এপিনে অৰুণাচল ফলে চাইনিজ আৰ্মি হুমাই গল ঠিক আছে হেতু সময়ত অৰুণাচল মানে অৰুণাচল প্ৰদেশ ষ্টেটহুড পোৱা নাছিলেগে অসমৰে পাৰ্ট বুলি কনসিডাৰ কৰা হৈছিলেগে ঠিক আছে
এণ্ড সেইটো টাইমত আমি চাব পাৰোঁ যে ইণ্ডিয়ান আৰ্মি কিমান কষ্টত সেই চাইনিজ এগ্ৰেশ্যনটো ৰখাইছিলে অ'কে এণ্ড দেট টু টুক প্লেচ ডিউৰিং দ্য টাইম অফ বি পি চলিহা চ' এইটো ষ্টেটমেণ্ট দিব পাৰে ডিউৰিং দ্য ইণ্ডো চাইনা ৱাৰ অফ 1962 দ্য চিফ মিনিষ্টাৰ অফ আছাম ৱাজ বিষ্ণুৰাম মেধি তো ষ্টেটমেণ্টটো ভুল হ'ব কোন আছিলে CM অফ আছাম ইট ৱাজ বি পি চলিহা প্ৰাইম মিনিষ্টাৰ কোন আছিলে ইণ্ডিয়াৰ জৱাহৰলাল নেহৰু আছিল এই চাইনিজ এগ্ৰেশ্যনৰ পাছত 2 বছৰ পাছতে তেখেত ঢুকাই গৈছে নেহৰু ঢুকাই গৈছে ঠিক আছে ইয়াত আমি গম পাওঁ যে চাইনা ক্লেইমছ দ্য এণ্টায়াৰ ষ্টেট অফ অৰুণাচল প্ৰদেশ ৰিফাৰিং ইট টু এজ সাউথ টিবেট চাইনাই কি বুলি কয় অৰুণাচলক সাউথ টিবেট বুলি কয় ঠিক আছে India administers this region as a northeastern state and considered it as an integral part of the territory. আমি কি কনসিডার করো সব এটা বস্তু হয় যেতিয়া we Indians when we draw the map of India আমি কি করো আমি অৰুণাচলক এড কৰোগে বা যদি চাইনাৰ পাৰ্সপেক্টিভ চাবলৈ গ'লে চাইনাই অৰুণাচলক এড নকৰেগে মানে আমাৰ ইণ্ডিয়ান মেপত এড নকৰেগে ঠিক আছে অকল অসম লোকে থাকিব ইণ্ডিয়া অৰুণাচল এড নকৰেগে বাট ফৰ আস অৰুণাচল ইজ এন ইম্পৰ্টেণ্ট পাৰ্ট অফ ইণ্ডিয়ান টেৰিটৰি ঠিক আছে এণ্ড তেতিয়াৰ পৰা আমি চাওঁ যে চাইনিজ এছল্ট হৈছিলে অন 20th October 1962 চাইনাজ আৰ্মি এটেক ক্ৰছ দ্য থাগলা ৰিজন আছাম Arunachal as Assam. The area now Arunachal Pradesh was then considered to be a part of Assam. The 1962 war occurred in 2 regions, Aksai Chin, Ladakh and Arunachal Pradesh. Hetu karne ami Arunachal Pradesh or jitu episode hoy yat pohi loisu because hetu time on etu car time on hoisile during the chief ministership of BP Soliha. Hobo and আজি দিনতো আমি চাব পাৰো যে চাইনাৰ থ্ৰেটটো আজি দিনতো আছে আমাৰ লগত আমি কি কৰিছো চাইনাক টেকেল কৰিবলৈ যদি ডাইৰেক্টলি ক'বলৈ যাওঁ আমি বহুতখিনি মেজাৰ্ছ এডপ্ট কৰিছোঁ আজিৰ দিনত যেনেকৈ IR ক্লাছত সকলোৱে পঢ়িছে যে আমি এটা গ্ৰুপ ফৰ্ম কৰিছোঁ যাৰ নাম হৈ গ'ল কোৱাড গ্ৰুপ গ্ৰুপত কোন কোন আছেগে ইণ্ডিয়া অষ্ট্ৰেলিয়া জাপান এণ্ড US লুজলি বেছড গ্ৰুপ হয় কোনো ফৰ্মেল গ্ৰুপ নহয় বাট কোৱাড গ্ৰুপৰ মেইন এইমে হৈ গ'ল টু কাউণ্টাৰ চাইনা ইন দ্য ইণ্ডো পেচিফিক ঠিক আছে ইণ্ডো পেচিফিকত চাইনাৰ ডমিনেন্সটো কাউণ্টাৰ কৰাই কোৱাডৰ মেইন এম হৈছে ৰিচেণ্টলি 2 মাহৰ আগত কোৱাডৰ এটা মিটিং হৈ গৈছিলে ইন USA ঠিক আছে USA মিটিং এটা হৈছিলে য'ত আমি উইলমিংটন ডিক্লেৰেশ্যন এডপ্ট কৰিছিলোঁ য'ত কি কৰা হ'ব ইণ্ডিয়ান অ'চেনত আমি সিকিউৰিটি ইনক্ৰিজ কৰিমগে ইণ্ডিয়ান অ'চেনত আমি পোৰ্ট চিষ্টেম ভাল কৰিমগে ঠিক আছে ট্ৰেইনিং ট্ৰুপছখিনিক ট্ৰেইনিং দিমগে মানে যিখিনি কোষ্টেল গাৰ্ড হয় কোষ্টেল গাৰ্ডখিনি ট্ৰেইনিং দিমগে ঠিক আছে সো বেসিক্যালি চাইনাক কাউণ্টাৰ কৰিবলৈ আমি এইখিনি মেজাৰ্ছ এডপ্ট কৰিছোঁ বিকজ USA মতে এটা বস্তু হয় যে চাইনাই আমাক কি কৰিছেগে চাইনাই আমাক সাৰাউণ্ড কৰিছেগে যেনেকৈ আমাৰ সাৰাউণ্ডিং কাণ্ট্ৰিজত ইনভেষ্টমেণ্ট কৰি সেই থিয়ৰিটো হৈ গ'ল ষ্ট্ৰিং অফ পাৰ্লছ মই বহুত শ্বৰ্টত কৈছোঁ ষ্ট্ৰিং অফ পাৰ্লছ ঠিক আছে তো সেই বস্তুটো কাউণ্টাৰ কৰিবলৈ আমি এটা থিয়ৰি উলিয়াইছোঁ নেকলেছ অফ ডায়মণ্ডছ হয় না সেইখিনি সব IR পাৰ্ট হয় ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ পাৰ্ট হয় এইখিনি যেতিয়া ইণ্ডিয়া চাইনা ৰিলেশ্যনছ পঢ়িম আমি IRত তেতিয়া এইখিনি বস্তু আমি ডিটেইলত ডিছকাছ কৰিম ঠিক আছে এণ্ড এইটো হৈ গ'ল ফৰ্মেশ্যন অফ নাগালেণ্ড ইছ্যু অফ ছেপাৰেট ষ্টেটহুড formation of Nagaland. The Naga Hill district until 1957, what is now Nagaland was a district in Assam called the Naga Hills. মই কালিও কৈছিলোঁ বিষ্ণুৰাম মেধি চেপ্টাৰ যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া আমি ডিছকাছ কৰিছিলোঁ যে তেখেতৰ সময়ত যিটো আজিৰ দিনৰ নাগালেণ্ড হয় সেইটো কি বুলি কৈছিলে দ্য নাগা হিল এণ্ড দ্য টুৱেনচাং ডিষ্ট্ৰিক্ট অফ আছাম টুৱেনচাং নাগা হিলছ এণ্ড দ্য টুৱেনচাং ডিষ্ট্ৰিক্ট অফ আছাম বুলি কোৱা হৈছিলে যিটো আজিৰ দিনত আমাৰ নাগালেণ্ড ষ্টেট হয়গে ঠিক আছে Naga People's Convention in 1957, Naga leaders formed the NPC and demanded a separate state within India. 16-point agreement in 1960. A 16-point agreement was reached with Prime Minister Jawaharlal Nehru, leading to the formation of Nagaland. So, etu directly dibo pare. 16-point agreement is associated with which of the following northeastern state? Etu hoi jabo, answer hobo Nagaland. Thik ase? Naga State Act, the State of Nagaland Act 1962 received the President's assent on 4th September 1962 and subsequently
on December 1st, 1963, Nagaland was formed and it got statehood. আৰু এইখিনি ইভেন্টছ কেতিয়া হৈছিলে আফটাৰ 1957 যিখিনি হৈছে সেইখিনি বিপি চলিহা টাইমতে হৈছে ঠিক আছে সো যদি আমি বিপি চলিহা ৰাজত্ব কালটো পঢ়ো তেতিয়া আমি মেইনলি দুটা প্ৰভিজন পঢ়িব লাগিব ওয়ান ইজ ল্যাঙ্গুৱেজ নেক্সট ইজ separate statehood demand in the northeast দুটা মেইন ইভেন্ট হৈ গল ঠিক আছে মই আকৌ কৈছো ভাষা আন্দোলন বেলেগতো চলিছিলে অকল অসমত নহয় বেলেগ জায়গাতো চলিছিলে বাট অসমৰ যিটো ফিচাৰ আছিল ভাষা আন্দোলন হেতু অলপ বেলেগ আছিল এন্ড বাকিখিনি ষ্টেটৰ অলপ বেলেগ আছিল বাকিখিনি ষ্টেটে কি বিচাৰিছিলে ভাষা ভিত্তিত হেতৰ ষ্টেটটো ডিভাইড হৈ যাব লাগে বাট অসমত অসমীয়া শুড বিকাম দ্য অফিচিয়েল ল্যাঙ্গুৱেজ অফ আসাম হেতু আমাৰ ডিমান্ড আছিল Then 1960 আমি কি কৰিলো we tried to introduce the Assamese Official Language Act which was passed by the BP Soliha government when BP Soliha was the Chief Minister of Assam এই দুটা মেইন আমাৰ কি হৈ গলগে ইভেন্টস ডিউৰিং হিজ টাইম যদি মই এটো বস্তু আৰু এটো সময়ত এটা বস্তু চাব যে 1963 নাগাল্যান্ড became a state তাৰছত subsequently আৰু বেলেগ বেলেগ ষ্টেটো ইণ্ডিয়াত ফৰ্ম হৈছে কিন্তু যেনেকে 1975 ত সিকিম এটা ইণ্ডিয়াৰ ষ্টেট বনি গল ঠিক আছে তাৰপিছত ইন দ্য ইয়াৰ 1972 মেঘালয় became a state of India 1987 মিজোৰাম গোৱা and Arunachal Pradesh got statehood 20th February 1987 ঠিক আছে ইন দ্য ইয়াৰ 2000 কোনখিনি ষ্টেট ক্ৰিয়েট কৰা হৈছিল উত্তৰাখণ্ড ফ্ৰম ইউপি ঠিক আছে ঝাৰখণ্ড ফ্ৰম বিহাৰ আৰু ছত্তীশগড় ফ্ৰম মধ্য প্ৰদেশ ঠিক আছে আৰু তাৰ পিছত একেবাৰে 2014 ত এটা ষ্টেট ক্ৰিয়েট কৰা হৈছিল যাৰ নাম হৈ গল তেলেংগানা হ'ব ইয়াৰ লগে লগে বিপি চলিহাৰ ৰেইনটো যদি আমি চাওঁ তেখেতৰ ৰেইন হৈ গল 1957 ৰ পৰা 1970 এইটো টাইমত যদি আমি ইণ্ডিয়াৰ বাকিখিনি সেক্টৰছ চাওঁ বাকিখিনি যদি পাৰ্ট চাওঁ আমি এটা বস্তু জানিব পাৰিম যে 1960s স্পেচিফিক্যালি ক'ব গ'লে 1962 and 1965 ত এটা বস্তু আছিলে যে 1962 চাইনা অ্যাটাক কৰিছিল ইণ্ডিয়া 1965 ত পাকিস্তানে ইণ্ডিয়াক অ্যাটাক কৰিছিল and this was the same time যেতিয়া আমাৰ ইণ্ডিয়ান সাইন্টিস্ট সকল কি বিচাৰি আছিল ইণ্ডিয়ান স্পেস প্ৰগ্ৰাম লঞ্চ কৰাৰ কথা ভাবি আছিল Indian space program. Time asile, it was this time 1962 when a committee was formed. Jar naam hoy gol INSCOPAR. Okay, ji akole online sai ase mok INSCOPAR full form to janaboge. Please let me know the full form of INSCOPAR. Why? Because in 1969 this INSCOPAR it became Indian Space Research Organization ISRO boni gol eto INSCOPAR ঠিক আছে under the leadership of scientists like Vikram Sarabhai Homi Jahangir Bhabha and the very young the very dynamic the 11th president of India the missile man of India APJ Abdul Kalam and just to name a few aru bohuta contribution loi ami kobo paru je ISRO form hoisile but hetu সময়ত confusion বহুত asile কেনেকুৱা ধৰণৰ কনফিউজন গভৰ্নমেণ্ট কনফিউজ আছিল ইনভেষ্ট কোনফালে কৰিবগে বিকজ 1960s লৈকে 1950s এটা বস্তু আছিল যে ইণ্ডিয়াত এগ্ৰিকালচাৰ প্ৰবলেমটো বহুত বেয়া হৈ আছিল এগ্ৰিকালচাৰ সিস্টেমটো why বিকজ তাৰ আগলৈকে জমিনদাৰী সিস্টেম এবলিশ হোৱা নাছিল ভালকৈ ল্যান্ড ৰিফৰ্মছ মানে মাটি ভালকে ভাগ হোৱা নাছিল সবৰ মাজত ইকুইটেবল ডিস্ট্ৰিবিউশন হোৱা নাছিল যেটো কাৰণে খেতিয়কৰ অৱস্থা বহুত বেয়া আছিল 1950s লৈকে আমি কি কৰিছিল আমাৰ মানে খেতি উৎপাদন ভালকে হোৱা নাছিল যাৰ ফলত কি হৈছিল আমি USA ৰ পৰা ফুড ইম্পৰ্ট কৰিবলগীয়া হৈছিল তেতিয়ালৈকে গ্ৰীণ ৰেভলিউচন অহা নাছিল প্ৰথম প্ৰবলেম হৈ গল এগ্ৰিকালচাৰ সেকেন্ড হৈ গল দুটা যুদ্ধ 1960 to 1965 ঠিক আছে এডুকেশ্যন কম আছিল ঠিক আছে হেলথ কেয়াৰ ফেসিলিটি কম আছিল প্লাস বাহিৰৰ পৰা এনিমি অ্যাটাক কৰি চাইনা পাকিস্তান অ্যাটাক কৰি আছে আৰু ইফালে আমাৰ সাইন্টিষ্ট সকলে জোৰ দি আছে যে আমি স্পেস প্ৰগ্ৰামত ইনভেষ্ট কৰিব লাগে
তো গভৰ্ণমেণ্ট বহুত কনফিউজ আছিলে পইচা ইনভেষ্ট কোনফালে কৰিম কনফিউজিং ষ্টেট আছিলে ন এপিনে পইচা ঢালিব লাগে এগ্ৰিকালচাৰতো এডুকেশ্যনতো হেল্থতো এইফালে মিলিটাৰী ডিফেন্সতো ঢালিব লাগে বিকজ চাইনা এটেক কৰিছে পাকিস্তানে এটেক কৰিছে গম পাইছে বাট আমি কম যে উই হ্যাড সাইন্টিষ্ট লাইক বিক্ৰম সাৰাভাই উই হ্যাড সাইন্টিষ্ট লাইক হোমি জাহাংগীৰ ভাবা উই হ্যাড সাইন্টিষ্ট লাইক এপিজে আব্দুল কালাম যিসকলে কি কৰিলেগে ইমান কনফিউজিং আৰু ইমান ক্ৰাইচিছৰ সময়তো তেখেতসকলে কি কৰিলেগে দে ডিড নট let go of the Indian space program and তেখেতসকলৰ কাৰণে আমি আজি দিনত চন্দ্ৰয়ান 3 মুনত যে ল্যান্ড কৰিলে যোৱা বছৰ 23rd আগষ্ট নেশ্যনেল স্পেচ ডে তেখেতসকলৰ কন্ট্ৰিবিউশন কাৰণে এটো বস্তু পসিবল হৈছে আজি বিকজ অফ देयर কন্ট্ৰিবিউশনস ঠিক আছে হেতু সময়ত যদি তেখেতসকলে এইবিলাকত ফোকাস কৰি এখিনি ফোকাস কৰা ইম্পৰ্টেন্ট আছিল বা যদি নিজৰ কাম নকৰি বহি থকা হলে যে ফান্ডিং নাই গভৰ্ণমেণ্টে বেলেগত ফান্ড ইনভেষ্ট কৰিছে আমি একো কৰিব নোৱাৰো হেতু কৰা হলে আমি সাগে মুনৰ সাউথ পোলত আৰু সাগে 20 বছৰ পাছত ল্যান্ড কৰিলো বাট আমি ইমান হুনকালে 2023 ল্যান্ড হেকানে কৰিব পাৰিছো বিকজ এই কনফিউজিং 1960s অটো আমি মানে স্পেস প্ৰগ্ৰামত ইনভেষ্ট কৰা মানে কথা ভাবিলো হে টপিকটো এৰি নিদিলো ঠিক আছে হেতুৱে টাইম আছিলে যেতিয়া ইট ওয়াজ এ টাইম অফ দা কংগ্ৰেছ গভৰ্ণমেণ্ট ইন দা সেন্টাৰ এণ্ড ইন আসাম হেতুৱে টাইম আছিলে যেতিয়া 5 ইয়াৰ প্ল্যানস পুৰা ভালকে আছিলে ঠিক আছে আৰু বিমলা প্ৰসাদ চলিহা কথা ক'বলৈ গ'লে তেখেতৰ কথা আমি ক'ব পাৰো যে তেখেতে নিজৰ লাইফ টাইমত তেখেতৰ টাইমত প্ৰাইম মিনিষ্টাৰ তিনজন তেখেতে লগ পাইছে এজন হৈ গ'ল ভেৰি ফাৰ্ষ্ট চাচা নেহৰু পণ্ডিত নেহৰু নেক্সট হৈ গ'ল লাল বাহাদুৰ শাস্ত্ৰী নেক্সট হৈ গ'ল ইন্দিৰা গান্ধী তেখেত সিএম হৈ থাকোতে আৰু বিমলা প্ৰসাদ চলিহা সিএম হৈ থাকোতে ইছৰো ফৰ্ম হৈছে এণ্ড ইছৰোৱে নিজৰ কাম আৰম্ভ কৰিছে ঠিক আছে সো আমি it is safe to say যে বিমলা প্ৰসাদ চলিহা is also considered to be one of the founding fathers of the modern Assam ঠিক আছে the next is Mahendra Mohan Chaudhary he is the fourth CM of Assam the fourth CM of Assam he was the CM of Assam from 11 November 1970 to 30 January 1972. He also served as the governor of Punjab from 21st May 1973 to 1st September 1977. তেখেতৰ সময়ত তিনটা মেইন ইম্পৰ্টেন্ট ইভেন্ট হৈছিলে that is the second language movement আৰম্ভ হৈছিলেগে which is also known as কি বুলি কোৱা হয় তো movement of কি বুলি কোৱা হয় কোনটো মুভমেন্ট কোৱা হয় movement of medium of instruction সেকেন্ড ভাষা আন্দোলন বুলি কোৱা হয় মিডিয়াম অফ ইনষ্ট্ৰাকশন মুভমেন্ট বুলিও কোৱা হয় এটো ঠিক আছে নেক্সট হৈ গ'ল ফৰ্মেশন অফ মেঘালয়া এজ এ সেপাৰেট ষ্টেট 1972 তেখেতৰ সময়তে হৈছিলে থাৰ্ড হৈ গ'ল পাছিং অফ দা নৰ্থ ইষ্ট ৰিঅৰ্গানাইজেশ্যন এক্ট 1971 একচুয়ালি এই এক্ট পাছ হোৱাৰ কাৰণে মেঘালয়া ফৰ্ম হৈছে একচুয়ালি এটো পইণ্ট নম্বৰ বি হ'ব লাগিছিলে আৰু পইণ্ট নম্বৰ বি টু পইণ্ট নম্বৰ সি হ'ব লাগিছিলে এটো উল্টা হৈ গ'ল ঠিক আছে পইণ্ট নম্বৰ সি টু পইণ্ট নম্বৰ বি ঠাইত হ'ব লাগিছিলে বিকজ এই এক্ট পাছ হোৱাৰ কাৰণে it was I mean possible for the government to change the boundaries of the northeast India আৰু এই এক্টৰ আন্ডাৰতে মেঘালয় ফৰ্ম হৈছে মিজোৰাম ফৰ্ম হৈছে আৰু অৰুণাচলো ফৰ্ম হৈছে ঠিক আছে সো ইউ হ্যাভ টু ষ্টাডি about the north east reorganization act কাৰ সময়ত পাছ হৈছিলে during the chief ministership of MM Chaudhary second language movement in the 1970s a movement arose over Assamese as a medium of instruction hetu karone second bhakha andolon ki buli ko ami medium of instruction movement buliও কওঁ Guwahati University main events ami dekhibo paisilu major events the university introduced Assamese and English as instructional mediums in 1972 to 73 jetu session asile Bengalis demanded Bengali as a medium of instruction, leading to a temporary allowance for exams. Reverse decision, Guwahati University revised its policy in 1972, keeping Assamese as the main medium and English as the alternate for 10 years. Barak Valley University, discontent led to the establishment of a separate university for Barak Valley's Bengali-speaking population. So, এই বস্তুটো আহিব পাৰে। Barak Valley University কেতিয়া ফৰ্ম কৰা হৈছিলে? কাৰ টাইমত? MM Chaudhary টাইমত ফৰ্ম কৰা হৈছিলে। ঠিক আছে? Next হৈ গ'ল আমাৰ formation of Meghalaya and the Northeast States Reorganization Act. A act to কি আছিলেগে? This act was an act to provide the establishment of states
of Manipur and Tripura, and to provide the formation of the state of Meghalaya and the UTs of Mizoram and Arunachal Pradesh by reorganization of the existing state of Assam and for matters connected therewith. হৈছিলে কি আমি যদি চাওঁ if we take a look at the map of Northeast India, 1949 on Tripura আৰু Manipurok UT বনাই দিয়া হৈছিলে 1949 on after India's independence. They became union territories. ঠিক আছে তাৰ পাছত মণিপুৰ ত্ৰিপুৰা UT হৈ আছিলেগে then Meghalaya কি বনি গল an autonomous district of Assam in 1970 1970 Meghalaya বনি গল autonomous district of Assam. ঠিক আছে মিজোৰাম আৰু অৰুণাচলকো UT বনাই দিয়া হৈছিলে অৰুণাচলৰ নাম আছিলে নেফা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি আৰু মিজোৰাম লুসাই হিল ডিস্ট্ৰিক্ট অফ আসাম লুসাই হিল ডিস্ট্ৰিক্ট অফ আসাম তো এই গোটেই জেগাবিলাকক কি বনাই দিয়া হৈছিলে 1972 ত ইউনিয়ন টেৰিটৰি বনাই দিয়া হৈছিলে ঠিক আছে এণ্ড 1972 ত এটা বস্তু দেখিছিলো আমি যে মেঘালয়া ফুল ষ্টেটহুড পাইছিলেগে okay Meghalaya became a full state from an autonomous district of Assam in 1972 Meghalaya became a full fledged state hetu ketia hoisile during the time of MM Chaudhary ঠিক আছে but tar loge loge Tripura aru Manipur ki pai goisile statehood pai goisile okay Tripura aru Manipur became full fledged states but Arunachal aru Mizoram statehood ketia paisile in the year 1987 20th February okay so imankhini monot rakhibo lage Meghalaya form hoisile aru state reorganization North East state reorganization ketia form kora hoisile pass kora hoisile 1971 during the time of MM Chaudhary okay tekhetor after his chief ministership tekhet jetia chief minister podor pa atori goisile tekhetok Punjabor governor বনাই দিছিলে he became the governor of Punjab যেনেকে কালি আমি চাইছিলো কোন আছিল কি governor of Madras বিষ্ণুৰাম মেধি ঠিক তেনেকে MM Soliaho পাছত গৈ মিলি কি হৈ গৈছিলে governor of Punjab he served as the governor of Punjab for 5 years okay 72 পৰা 77 লৈকে okay during the time of Indira Gandhi that means যেতিয়া MM Chaudhary যেতিয়া অসমৰ CM আছিল তেতিয়া প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী okay আৰু এটা ইম্পৰ্টেন্ট বস্তু থাকি গৈছে যেতিয়া MM Chaudhary CM আছিলেগে হেতু সময়ত আমাৰ ইন্ডিয়া এটা ইম্পৰ্টেন্ট যুদ্ধ কৰিছিলে yes liberation of Bangladesh so that means যেতিয়া ইন্ডিয়া পাকিস্তান war হৈছিলে and liberation of Bangladesh যেতিয়া হৈছিলেগে হেতু টাইমত আমাৰ অসমৰ CM কোন আছিলেগে MM Chaudhary statements তেনেকৈ দিব পাৰে APSC okay he wrote books on Mahatma Gandhi and the philosophy of Vinoba Bhave because he was a Gandhian leader okay social associations he was involved in social religious institutions like Shankardev Krishi Vikas Samiti Gita Samaj and Madhupur Hotra Shankardev chair Mahindra Mohan Chaudhary helped establish the Saint Shankardev chair at the Punjab University promoting knowledge of the saints life and works তেখেতে শংকৰদেৱৰ যিখিনি কাম আছিলে শংকৰদেৱৰ যিখিনি টিচিংছ আছিলে সেই টিচিংছ খিনি আগবঢ়াবলৈ তেখেতে পাঞ্জাবতো বহুতখিনি চেষ্টা চলাইছিল ঠিক আছে সো এইখিনি মনত ৰাখিব লাগে যে কোনখিনি সোসাইটিৰ লগত তেখেত জড়িত হৈ আছিলেগে আৰু কি কাম কৰিছিলে নিজৰ লাইফ টাইমত তেখেতে ঠিক আছে তো 1972 পাছত আমি চাব পাৰো যে তেখেতৰ চিফ মিনিষ্টাৰৰ টাইম শেষ হৈছিলে আৰু তেখেত গভৰ্ণৰ অফ পাঞ্জাব হিচাপে পোষ্টিং পাইছিলে ইন পাঞ্জাব ওকে তেখেত 2 বছৰৰ কাৰণে অকল অসমৰ CM আছিল ঠিক আছে সো এটো বস্তু ইম্পৰ্টেন্ট হয় তেখেতৰ টাইমত বাংলাদেশ লিবাৰেশন ওয়াৰ হৈছিল ওকে আৰু তেখেতৰ টাইমত মেঘালয় ফৰ্ম হৈছিল এজ এ সেপাৰেট ষ্টেট এণ্ড তেখেতৰ সময়ত নৰ্থ ইষ্টাৰ্ণ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট পাছ কৰা হৈছিল যাৰ ফলত কি হৈছিলগে আমাৰ নৰ্থ ইষ্টৰ বাউণ্ডাৰিজ চেঞ্জ কৰা হৈছিল বিকজ এটো এনেকুৱা হৈ গল ন 1963 যেতিয়া নাগালেণ্ড সেপাৰেট হৈ গল তো বাকিখিনি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছে ফুল ডিমান্ড কৰিব ষ্টাৰ্ট কৰি দিলে যে আমাকো সেপাৰেট আইডেন্টিটি লাগে আমি আৰু কম্পিটিশনত থাকিব নোৱাৰো because 1972 আগত there was huge competition
চিভিল ছাৰ্ভিচেছে হওক, বিধানসভাত ৰিপ্ৰেজেণ্টেশ্যনে হওক, গভৰ্ণমেণ্ট জবছ হৈ যাওক, যিহৰ কাৰণে হ'লেও দেৰ ৱাজ হিউজ কম্পিটিশ্যন। এণ্ড অলৰেডি ভাষা লগতো আন্দোলন চলি আছিলে, দুটা ভাষা আন্দোলন আমি দেখিব পাইছোঁগৈ। প্ৰথমখন হৈ গ'ল আছামিজ শুড বিকাম দ্য অফিচিয়েল লেংগুৱেজ অফ দি এণ্টায়াৰ ষ্টেট। এণ্টায়াৰ ষ্টেট বুলি ক'লে 1960ত মেঘালয়ো সোমাই আছিলে, অসমৰ পাৰ্ট আছিলে, অৰুণাচলো অসমৰ পাৰ্ট আছিলে, মিজোৰামো পাৰ্ট আছিলে, নাগালেণ্ডো পাৰ্ট আছিলে। নাগালেণ্ড 1963তহে গৈ ছেপাৰেট হৈছেগৈ। তো ভাষা আন্দোলনৰ কাৰণে বাকী নৰ্থ ইষ্টাৰ্ণ ষ্টেটসকলে কি কৰিলেগৈ, ছেপাৰেট ষ্টেটহুড বা নৰ্থ ইষ্টাৰ্ণ ৰিজনছে ছেপাৰেট ষ্টেটহুড বিচাৰিবলৈ আৰম্ভ কৰি দিলে। ঠিক আছে, চ' বেচিকেলি আজি ক্লাছটো সেইটোৱে আছিল। ঠিক আছে, চ' যেনেকৈ গোপীনাথ বৰদলৈৰ সময়ত আমি কি ডিছকাছ কৰিছিলোঁ, তেখেতে হেল্থ, এডুকেশ্যন প্লাছ কনষ্টিটিউশ্যনত বহুতখিনি সহায় কৰিছিলে। তেখেতৰ কাৰণে, গোপীনাথ বৰদলৈৰ কাৰণে আমি ক'ব পাৰোঁ যে অসম ইজ নাও এ পাৰ্ট অফ এন ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া। যেনেকৈ আমি বিষ্ণুৰাম মেধিৰ টাইমত আমি ক'ব পাৰোঁ তেখেতে ইলিগেল ইমিগ্ৰেশ্যন প্লাছ লেণ্ড ৰিফৰ্মছৰ কাৰণে বহুত কাম কৰিছিলে, ইলিগেল ইমিগ্ৰেশ্যন এগেইনষ্টত আৰু লেণ্ড ৰিফৰ্মছৰ কাৰণে বহুত কাম কৰিছিলে। ঠিক তেনেকৈ আমি ক'ব পাৰোঁ বি পি চলিহাৰ টাইমত ভাষা, লেংগুৱেজ মুভমেণ্ট ৱাজ চিন, দ্য ফাৰ্ষ্ট লেংগুৱেজ মুভমেণ্ট টুক প্লেচ ডিউৰিং দ্য টাইম অফ বি পি চলিহা। ঠিক আছে, আৰু এম চৌধুৰীৰ কথা যদি আমি কওঁ তেতিয়া আমি ক'ব পাৰোঁ যে অসমৰ পলিটিকেল মেপ ৰিষ্ট্ৰাকচাৰ কৰা হৈছিলে তেখেতৰ সময়ত, ষ্টাৰ্টিং হৈছিল। তাৰ পাছত ক'বলৈ গ'লে অৰুণাচল আৰু মিজোৰামটো পাছত ফৰ্ম হৈছে 1987। বাট মেজৰ যিখিনি চেঞ্জেছ আহিছে চৌধুৰীৰ টাইমতে আহিছে। আৰু চৌধুৰীৰ টাইমত বাংলাদেশ লিবাৰেশ্যন ৱাৰো হৈছে, যাৰ ফলত আমি ক'ব পাৰোঁ এতিয়া 1971 ইজ এন ইম্পৰ্টেণ্ট ডেট ফৰ আছ। কিয় অসমৰ কাৰণে ইম্পৰ্টেণ্ট ডেট হয় 1971? 1971 ইজ এন ইম্পৰ্টেণ্ট ডেট ফৰ দ্য পিপল অফ আছাম। ইয়াৰ লগে লগে মই এটা কাৰেণ্ট এফেয়াৰ কৈ ক্লাছটো শেষ কৰিব বিচাৰিম। ৰিচেণ্টলি সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছিলে। ইট ৱাজ এ 5-judge বেঞ্চ জাজমেণ্ট উইচ ৱাজ গিভেন বাই দ্য সুপ্ৰিম কোৰ্ট ভেৰি ৰিচেণ্টলি, য'ত কি কৰা হৈছিলে 1971 ইজ কনচিডাৰ্ড টু বি দ্য কাট অফ ডেট ফৰ ইলিগেল ইমিগ্ৰেশ্যন। ঠিক আছে, এই কেছটো কি হয়, ভাৰ্ডিক্টটো কি হয় আপোনালোকে চাব। অ'কে, এণ্ড ইয়াৰ লগত আৰু এটা বহুত ফ্ৰেছ কাৰেণ্ট এফেয়াৰ এটা আছে, দেট ইজ দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া হেজ চেঞ্জ। 50 নম্বৰৰ পৰা নাও দ্য 51st চিফ জাষ্টিছ অফ ইণ্ডিয়া হেজ টেকেন অথ। আগৰজন আছিলেগৈ DY চন্দ্ৰচূড়। নেক্সটজনৰ নাম কি হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত ক'ব। এইটো কৈ আমি আজি ক্লাছটো সামৰিছোঁ। থেংক ইউ ছ' মাছ এভৰিৱান। ষ্টে টিউন উইথ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ, ষ্টে টিউন উইথ আৱাৰ কোৰ্চেছ। বজ্ৰা চিৰিজ আপোনালোকৰ কাৰণে আমি লৈ আনিছোঁ, যিটো আমি বিচাৰোঁ বা ভাবোঁ যে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। চ' ইউ কেন ডাউনলোড আৱাৰ এপ, আৰু বজ্ৰা চিৰিজৰ যিখিনি PDF হয় সেই PDFখিনি আমাৰ এপত আপোনালোকে বিচাৰি পাব। ঠিক আছে, থেংক ইউ ছ' মাছ এভৰিৱান। ষ্টে টিউন উইথ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ।